কি খবৰ আপোনালোকৰ? ভালনে আপোনালোকৰ? আজি মই প্ৰথমবাৰৰ বাবে ভ্লগ আহিছোঁ। এতিয়া সময় 10:45। ৰাতিপুৱা কাম কাজ কৰি ঘৰ সৰা মোচা পা কৰি ব্ৰেকফাষ্ট কৰি মেলি আজৰি হৈ আহিছোঁ। ভাবিছোঁ আজি এটা ভ্লগ বনাওঁ। মনটো খুবেই বেয়া, সেইবাবে ভ্লগটো আহিলোঁ। কি কৰোঁ কি নকৰোঁ, যিহেতুকে লকডাউন চলি আছে। লকডাউনৰ পৰা ক'তো ফুৰিবলৈ যাবলৈ পোৱা নাই, ঘৰতে সোমাই আছোঁ। আপোনালোকেও এনেকুৱা হৈছে নেকি বাৰু? মোৰ কিন্তু খুবেই বেয়া লাগিছে। কাৰণটো কি জানিবলৈ মন যোৱা নাইনে আপোনালোকৰ? কাৰণটো হৈছে যোৱাকালি আমাৰ ভাইটিৰা বিয়া আছিলে, খুৰাৰ ল'ৰা। হ'লেও ভাইটি মোৰ বিয়াখনলৈ মই যাব নাপালোঁ। সেই মনটো খুব বেয়া লাগিছে। মনটো বিয়া ঘৰতে আছে, কিন্তু কি কৰিব, উপায় নাই। মোৰ এটা ল'ৰা আছে, তাক লৈ মই যাব নোৱাৰোঁ ইমান দূৰ। যিহেতুকে 12 বছৰৰ তলৰ ল'ৰা ছোৱালীক ওলাবলৈ মানা কৰিছে ঘৰৰ পৰা, সেইবাবে যাব নোৱাৰিলোঁ। সেয়াই আৰু, মনটো সেইকাৰণে বেয়া লাগি আছে। বিয়াখন হৈ গ'ল অনুষ্টুপীয়াকৈ, অকল ঘৰৰ মানুহৰ দ্বাৰাই। তথাপিতো ঘৰৰ মানুহ কিছুমান গোট খাইছে, যাব নাপালোঁ, বেয়া লাগিছে। কি কৰিম কি নকৰোঁ। ভণ্টিয়ে কিছুমান ফটো দিলে বিয়াৰ, ভিডিঅ' দিলে, তাকে টিকটক বনালোঁ। টিকটক বনাই আছোঁ আৰু এতিয়া এনেকৈ ভাবি গুণি। ছোৱালীজনী জোন পোনা লৈ আহিলে, আহি আমাৰ ইয়াতে হোম পুৰিলে। তথাপিতো বৰকৈ মনত পৰি আছে বিয়াখনলৈ। আপোনালোকৰ আগত মই ভিডিঅ' কেইটামান দিম, চাব হা। ঠিক আছে নে? নকৰিলে নহয় এনেকে থাক ফটোকপি আলহী হৈ যাম নে দৰা সাজি যাম নে দৰাৰ লগৰ সখী নহৈ তোমাকে জোকাম।
মইনা তুমি আজলি বুজা হোৱা নাই লাহে লাহে জানিবা সকলো কথাই মইনা তোমাক বহুতেই আছে জানা চাই বুকুতে ঠাই ল'বলৈ বুকে গতিয়াই ভাবি হেৰাই টোপনি বুকুখন বিষাই এ মইনা আৰু এতিয়া সময় হ'ল দুপৰীয়া ভাত সাজ বনোৱা ভাতকেইটা বনাই লওঁ ব'লকচোন চাওঁ কেনেকৈ বনালোঁ আজি মই দুপৰীয়া সাজ কিহৰ লগত বনালোঁ যদি আপোনালোকৰ ভাল লাগে কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অলপ প্ৰেছ কৰি দিব আজি বনাবলৈ লৈছোঁ নৰসিংহ আৰু ভেদাইলতা দি মাগুৰ মাছৰ আঞ্জা এই মাগুৰ মাছকেইটা ধুই নিমখ হালধি সানি লৈছোঁ মই এটা তেজপাত লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ অকণমান জিৰা লৈছোঁ অকণমান জালুকৰ গুড়ি ইয়াত ভেদাইলতা আৰু নৰসিংহৰ পেষ্ট কেঁচা জলকীয়া এটা শুকান জলকীয়া এটা এইটো আলু এটা মই সিজাই লৈছোঁ সিজাই কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট 1 চামুচ লৈছোঁ এতিয়া মাছখিনি ভাজি ল'ম প্ৰথমতে এয়া মই মিঠাতেল দিছোঁ মাছখিনি ফ্ৰাই কৰি ল'ম ইয়াতে তেল গৰম হৈছে এতিয়া মাছখিনি দি ল'ম এবাৰ মাছখিনি ভাজি হৈ গ'ল এতিয়া তৰকাৰীখন বনাই ল'ম এতিয়া মই তাত তেজপাত দিছোঁ কেইটামান জিৰা দিছোঁ পিঁয়াজটো দিছোঁ এতিয়া আদা নহৰু পেষ্টটো দিম আৰু লগত জলকীয়া শুকান জলকীয়াটো আৰু কেঁচা জলকীয়াটো এতিয়া হালধি দিম এতিয়া নৰসিংহ ভেদাইলতা দিছোঁ দি ল'ব লৰাই দিম অলপ ভালকৈ মই লৰাই দি থৈ অলপ নিমখ দি দিম এতিয়া মই আলুখিনি দি দিম বইল কৰি লোৱা আলুটো নিদিলেও হয় কিন্তু আলু দিলেও এটা টেষ্ট উঠে বেলেগ এয়া হৈয়ে গৈছে ইয়াতে মই এতিয়া অলপ পানী দিওঁ
এয়া আমাৰ উতলি গৈছে। এতিয়া ইয়াত মই মাছ দি দিম। এতিয়া মই জালুকৰ গুড়ি দি দিম, লৰাই দিম অলপ। এয়া আকৌ ভালকৈ উতলাই অহাৰ পিছত মই নমাই থ'ম। এয়া আমাৰ নৰসিংহ, ভেদাইলতা আৰু মাগুৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া ভাত খাই আজৰি হৈ আহিলোঁ। ভাত খাই বাচন চাচন ধুই চব কৰি ৰেডি হৈ আহিলোঁ আজৰি। আৰু এতিয়া অকণমান জিৰাম, তাৰপিছত পুনৰ আপোনালোকক লগ পাম। এয়া আমাৰ পুৱা শুই আছে। স্কুল বন্ধ পায় ৰাতিপুৱাও দেৰিলৈকে শুৱে, দুপৰীয়াও শুৱে, পূৰা শুইছে। এতিয়া উঠি যাম আৰু লাহেকৈ। এতিয়া অলপ উঠি যাওঁ, উঠি গৈ চাহ একাপ বনাই খাই লওঁ, আৰু কিবা এটা বনাম, চাব হা আপোনালোকে। এইকেইটা মই কালি তিয়াই থোৱা মগুদাল আৰু উৰদ দালকেইটা ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এতিয়া এটা পেষ্ট বনাই ল'ম। ইয়াৰ পৰা কেতিয়াবা মগু দালি তিয়াই লৈছোঁ, আৰু এটুকুৰা আদা, এটা পিঁয়াজ, এটা কেঁচা জলকীয়া, দুফুটা নহৰুটো মই কমকৈ দিছোঁ। মোক মানে নহৰুটো খালে অলপ অসুবিধা হয়, সেইকাৰণে কমকৈ দিওঁ। আৰু এইকেইটা পদুনা আৰু নৰসিংহ পাত, এইকেইটা মই টাবৰ পৰা ছিঙি আনিছোঁ, মোৰ টাবতে হোৱা। আৰু এইটো এটা মই চাটনি বনাই ল'ম। এয়া আমাৰ ধুনীয়া পেষ্ট হৈ গৈছে। এইটোতে মই লৈ ল'ম বাতি এটাত উলিয়াই। এইটো ধুনীয়াকৈ মই পেষ্ট বনাই ল'লোঁ, আৰু এইটো এতিয়া ফেটি ল'ম। এইটো এনেকৈ ফেটিব লাগিব। এয়া দেখিছে, এইটো মোক হৈ গৈছে। এয়া এনেকৈ মই লুটিয়াই দিছোঁ হাতখন, তথাপিতো পৰা নাই তলত। এনেকৈ দিওঁতে তেতিয়া আপোনালোকে গম পাব যে এইটো ফেটি হৈ গৈছে। এয়া চব মোৰ হাততে লাগি আছে। আকৌ লুটিয়াই থ'ম, নাই পৰা। এয়া মই লুটিয়াই ধৰি আছোঁ হাতখন, দেখা পাইছে তললৈ পৰি যোৱা নাই, মোৰ হাততে লাগি আছে। গতিকে এইটো ফেটি হৈ গৈছে ধুনীয়াকৈ। দেখিছে, বাতিটো মই লুটিয়াই দিম, নাই পৰা। ইয়াত তেল গৰম হৈ গৈছে, মই গেছটো মিডিয়াম ফ্লেমত লৈছোঁ, আৰু ইয়াত অলপ অলপকৈ মই দি যাম। এনেকৈ এটা এটাকৈ দি যাম মই হাতেৰে, সৰু সৰুকৈ। আৰু মই ইয়াৰ ওপৰত এনেকৈ তেল দি দিম। যিহেতুকে ইয়াত চৌদা বা বেকিং দিয়া হোৱা নাই, তেলটোৰ ওপৰত ঢালি ঢালি দি আমি ফুলাব লাগিব। এইখিনি মই উঠাই ল'লোঁ ফ্ৰাই কৰি। বেছিকৈ ফ্ৰাই কৰা নাই, মিডিয়াম ফ্লেমত মই কমকৈ মানে ফ্ৰাই কৰি লৈছোঁ। এতিয়া আকৌ পুনৰ ফ্ৰাই কৰিম। আকৌ মিডিয়াম ফ্লেমতে ফ্ৰাই কৰিম পুনৰ। এয়া হৈয়ে গৈছে প্ৰায়। এতিয়া মই কাঢ়ি ল'ম। এয়া চব আপোনালোকে কিমান ধুনীয়া হৈছে, ভিতৰটো চফ হৈছে। এতিয়া মই অলপ ঠাণ্ডা পানী দিম। ইয়াৰ ওপৰত অলপ গৰম পানী দিম, কুহুমীয়া কৰি ল'ম। হৈ গৈছে।
যিহেতুকে এইখিনি ভাজোঁ তেনে বৰখিনি ভাজোঁ তেনে ইয়াত চৌদা বা নিমখ একো দিয়া হোৱা নাই। ইয়াত মই এচামুচ নিমখ দিম, অলপ হিঙো দিব পাৰে। মোৰ ওচৰত এতিয়া হিং নাই বৰ্তমান, সেইকাৰণে মই দিয়া নাই। আৰু বৰখিনি ইয়াত মই ডুবাই দিম ধুনীয়াকৈ, এটা এটাকৈ। ইয়াতে মই চেনি গুড়ি আৰু দৈ ভালকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ ভালকৈ ফেটি ল'ব লাগিব। আৰু এফালে চাটনি ৰেডি কৰি থৈছোঁ, চাটনি পিচি হৈ গ'ল, বিট চাটনি। এইটো খুব ধুনীয়াকৈ পেষ্ট বনাই ল'ব লাগিব, চেনি গুড়িটো আৰু দৈখিনি। সেয়া আধা ঘণ্টা থৈ দিলোঁ মই তিয়াই। আধা ঘণ্টা তিয়াই থোৱাৰ পিছত এতিয়া চেপি ল'ম। অলপকৈ চেপিম, বেছি নেচেপোঁ। কাটি চাম কিমান ধুনীয়া হৈছে, চাওকচোন। এতিয়া অলপ দৈ দি দিম। অলপ দিম চাটনি দিম। অলপ চাটনি দিম। কাটি কাটি অকণমান ৰেড চিলি দিম, অকণমান জিৰা গুড়ি দিম, চাট মছলা আৰু অলপ ক'লা নিমখ দিম। ওপৰত আকৌ অকণমান চাটনি দি দিম। এয়া আমাৰ দহি ভলা ৰেডি। এয়া আমি খাই লওঁ, লাল চাহ আৰু দহি ভলা। এই 3 ভাগ বাটি আলহীলৈ সজালোঁ। আলহী পালেহি আমি খাব লওঁতে। এতিয়া আলহী পঠিয়ালোঁ। আলহী থকাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ দেখুওৱা নহ'লেগৈ পাছকত। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।